हेलो बंधुসকল আজি মই এই ভিডিওটোত আপোনালোকৰ লগত কথা পাতিম প্যাৰামেডিকেল কোৰ্সৰ বিষয়ে। তো বন্ধুসকল বলক আমি জানি লও এই প্যাৰামেডিকেল কোৰ্সৰ বিষয়ে। ডিৰেক্টৰ অফ মেডিকেল এডুকেশনে অফাৰ কৰা প্যাৰামেডিকেল কোৰ্সৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতি ভাল খবৰ এই যে ডিৰেক্টৰ অফ মেডিকেল এডুকেশনে ইতিমধ্যে সেকেন্ড কাউন্সেলিংৰ বাবে ডেট ঘোষণা কৰিছে। গতিকে আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলে কাউন্সেলিংৰ বাবে হাজু হ'ব পাৰে। বহু জল্পনা কল্পনা বা বহু অপেক্ষাৰ পিছত এতিয়া আহি গ'ল ইনফৰমেশনৰ নোটিফিকেশন ফ্ৰম ডিৰেক্টৰ অফ মেডিকেল এডুকেশন। এতিয়া জানি লওক নেম অফ দি কোৰ্স ডিপ্লোমা ইন প্যাৰামেডিকেল কোৰ্স। আৰু এই প্যাৰামেডিকেল কোৰ্সৰ কাৰণে সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব, ক'ত হ'ব আৰু কেইটা বজাত হ'ব সেই বিষয়ে জানি লওক। Date of second counseling 22 February 2019. Time at 11 o'clock. Venue Office of the Director of Medical Education Assam 6 mile Khanapara Guwahati 22. আৰু এই কাউন্সেলিংৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কি ডকুমেন্টস লগত লৈ যাব লাগিব সেই বিষয়ে জানি লওক। ছাত্ৰ ছাত্ৰীসকলে অৰিজিনাল ডকুমেন্টস লগত লৈ যাব লাগিব আৰু হেয়া হৈছে মাৰ্কশিট 12, एडमिट कार्ड ऑफ HSLC, पास सर्टिफिकेट, PRC अर्थात पार्मानेंट रेसिडेंस सर्टिफिकेट, कास्ट सर्टिफिकेट। तो बंधुসকল ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হলে আপোনালোকে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত যাব পাৰে। মই এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দি দিছো, সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব যে কোনে কোনে কাউন্সেলিংত যাব পাৰিব আৰু কোনে কোনে যাব নোৱাৰিব আৰু কোন কোন কাষ্টৰ পৰা কিমান পাৰ্সেন্টেজ লৈকে মাতিব বা কোনে কোনে কিমান পাৰ্সেন্টেজ লৈকে পাব আৰু ডকুমেন্টস কি লগত লৈ যাব লাগিব। ইয়াৰ উপৰিও সেই সকলোবোৰ তথ্য আপোনালোকে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনৰ পৰা জানিব পাৰিব। তো বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নোটিফিকেশনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিওবিলাক আপোনালোকে অতি সোনকালে পাই যায়। আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু বেছি বেছিকৈ শেয়াৰ